Sabado. সকলোৱে চাব আৰু সাবস্ক্ৰাইব কৰি দিব। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। লকডাউন বহুদিন ভিডিঅ' দিব পৰা নাই, তো আজি ওলাই আহিলোঁ যোৰহাট টাউনলৈ। সময় হৈ গ'ল 3:10, তো ওলাই আহিলোঁ যোৰহাট টাউনলৈ। অকণমান দেখুৱাব পৰিৱেশটো। সেইফালে দেখিছে গড়ালিত মানুহৰ একেবাৰে সংখ্যা কম। তো দেখিছে বেক চাইডে পূৰা আজি দেওবাৰ যদিও গাড়ী চাড়ী কম চলিছে। আৰু মোৰ লগত আহিছে আজি বৌ আহিছে। কৈছোঁ লকডাউনৰ সময়ত বহুত এইটো ডাঙৰ বেমাৰ কৰোণা ভাইৰাছটো, তাৰপৰা ছেফটি হৈ থাকিলে আমি পৰিষ্কাৰ হৈ থাকিব আৰু নিজে ছেফটি হৈ থাকিব লাগিব। চবেই কৈছে ডিষ্টেঞ্চ ৰাখি চবেই মানে কথা বতৰা পাৰিবা, বজাৰ শ্বপিং কৰিবা, সেয়াই মোৰ ফালে ভাল। তো জল্দি যাওঁ ঠিক আছে। তেনে ব'লক দেৰিকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু কথাটো কি হয়, যেতিয়া আপুনি লকডাউনৰ সময়ত ঘৰৰ পৰা নোলাব, মাস্কখন খুবেই ব্যৱহাৰ কৰক। মাস্কখন লগাই ৰাখক। আমি লগাই লৈছোঁ মাস্ক। আৰু দেখিছে পিছফালে এখন যোৰহাট টাউনত আচলতে দেওবাৰ দিনটো আগতে যেনেকুৱা হৈ থাকে এতিয়া বহুত বেলেগ ধৰণৰ হৈ গৈছে। আচলতে মানুহবোৰ সকলোখিনি সলনি হৈ গৈছে লকডাউনৰ কাৰণে। তো দেখিছে বেক চাইডে খুবেই কম। আজি দেওবাৰ, তথাপিও আনটো দেওবাৰত লকডাউন নোহোৱাৰ আগত দেওবাৰ এনেকৈ নাছিলে। আজি বহুত বেছি মানে মানুহৰ ভিৰ কম হৈছে। সেইকাৰণে দেখুৱাইছে আপোনালোকে আজি এই ভিডিঅ'টোত। চাওক এইফালে পিছফালে দেখা পাইছে আপোনালোকে গাড়ী ঘোঁৰা বহুত কম। সকলো ৰাস্তা দেখুৱাই আছোঁ। সৌফালে দেখিছে এইটো আমি থানা ৰোড হৈ যামগৈ। এইফালে বহুত মানুহৰ ভিৰ কম আৰু গাড়ীও কম আছে। চ' সেই আৰু লকডাউনটো বাঢ়ি আছে, কমা নাই, বাঢ়ি গৈ আছে। আচলতে যিমানে কৰোণা ভাইৰাছৰ আতংকৰ পেচেণ্ট যিমানেই বাঢ়ি গৈ থাকিব, সিমানেই লকডাউনটো বাঢ়ি গৈ থাকিব। আৰু এই লকডাউনটো বঢ়োৱাটো ভালেই হৈছে, বহুত ভাল কথা। অলপ বঢ়াব লাগে পাৰিলে। আচলতে হয় কিছুমান মানুহৰ দিগদাৰ হৈছে, যোনবিলাক দিন হাজিৰা কৰি খায় সেই মানুহবিলাকৰ কাৰণে দিগদাৰ হৈছে। আৰু একো নাই, চৰকাৰে সাহাৰ্য আগবঢ়াইছে, বহুতখিনি চৰকাৰে সাহাৰ্য আগবঢ়াইছে। সেইকাৰণে আজি আমি সুখী। তো থেংক ইউ আমাৰ অসম চৰকাৰলৈ থেংক ইউ প্ৰথমে মই জনাইছোঁ, কিয়নো বহুত সহায় কৰিছে, ৰেচন দিছে, বহুত কিবা কিনি দিছে। সেইকাৰণে অসম চৰকাৰ একদম মোৰ দিলছে একদম থেংক ইউ। ভাৰতৰ ডাকঘৰৰ ফ্ৰণ্টৰ ৰাস্তা চাওক বহুত মানুহৰ কম, ভিৰ কম। আগতে আছিলে আনদিনা দেওবাৰ বহুত মানুহ থাকে এই ৰাস্তাত আৰু গাড়ী ঘোঁৰা থাকে, কিন্তু আজি খুবেই কম হৈছে। তো যোৰহাটৰ সকলোখিনি ঠাই মই এনেকৈ যদি কৈ দেখাওঁ আপোনালোকে ভাবোঁ মানে কি মই কথাও কৈ যাম আৰু তাৰপিছত দেখি যাব যোৰহাটৰ সকলোখিনি ঠাইৰ পৰিৱেশ আৰু দেখুৱাই আছোঁ। আগলৈ বহুতখিনি পৰিৱেশ দেখুৱাম। চাওক সেইফালে বেক চাইডত আছে আমাৰ এইটো জেমি চাৰিআলি। আৰু সৌফালে যাব পাৰিব আপুনি ISBT গুৱাহাটী যদি সকলোখিনি খাই যাব পাৰিব। আগলৈকে দেখুৱাই গৈ থাকিম। ৰাস্তাত ভিৰ চাওক, ৰাস্তাত একদম মানুহৰ ভিৰটো একেবাৰে কম হৈছে। অসমত আচলতে কৰোণা ভাইৰাছৰ পেচেণ্ট নাছিলে, যেতিয়াৰ পৰা এজন দুজনকৈ ওলাই আজি চব হট ভৰি দিলে কৰোণা ভাইৰাছৰ পেচেণ্ট। আৰু তাৰ আমি পাই গ'লোঁ বৰুৱা চাৰিআলি আপোনাক দেখুৱাইছোঁ মই। এইফালে চব বৰুৱা চাৰিআলিত মানে গাড়ীৰ সংখ্যা ক'ব নোৱাৰি, মানে কম সংখ্যা মানে গাড়ীৰ। চব এইটো বৰুৱা চাৰিআলি। মাস্কখন লগাই আছোঁ, মাস্কখন খোলা নাই। আৰু ধূলি বালিও বহুত বেছি হৈ গৈছে আমাৰ ইয়াত, বহুত বেছি হৈছে ধূলি বালি। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো এতিয়া বাইদেউ ঘৰ যাম আৰু বাইদেউহঁতৰ ঘৰ আহি পালোহি। মাস্কখন খুলি দিলোঁ। তো এতিয়া ভিতৰলৈ যাম। মাৰি দিবাচোন। চ' এইবোৰ ফুল, বাইদেউ ফুল ৰুইছে, তেনেকৈ ফুল ৰুইছে, মজা। ভিতৰলৈ যাম। মই এতিয়া ফ্ৰী হৈছে। একদম
বাইদেউ ঘৰ আহি পাই গ'লোহি চ' বাইদেউ এইবিলাক ফুল ৰুইছে মজা ফুল ৰুইছে বাচ্চা পানী বেয়া খেলিছে অঁ চ' এইটো বাইদেউ ঘৰ এইটো টাইপত এয়া বাইদেউ ঘৰ আহি পালোহি যোৰহাটখন দেখা পালে আপোনালোকে আজি কেনেকুৱা এটা পৰিস্থিতি বহি লৈছোঁ তাৰপিছত কথা বতৰা পাতিম বাইদেউৰ লগত বাইদেৱে আমাক এতিয়া চাহ তাহ খুৱাব বাইদেউৰ কথা বতৰা পাতিম সেয়া বাইদেউ নমস্কাৰ ডিভিআৰছ ব্লকৰ সকলো সদস্যকে মই মোৰ ফালৰ পৰা শুভকামনা যাচিছোঁ আৰু এয়া ভাইটি আহিছে জানো চাহ খাম বুলি কৈছে বোলে আমি ভাত খাই কিন্তু উঠিছে মই ভাত খাই এয়া পাণ এখন ভৰাই আহিছোঁ তাৰপিছত এয়া কি খুৱাওঁ খাব আৰু কিবা এটা চ' বাইদেৱে সদায় ইউটিউবতে থাকে যে বাইদেউৰ চেনেলটো বাইদেৱে সদায় সকলোকে বনাই শিকাই থাকে কেনেকৈ আচলতে কি বনাব লাগে শিকাই থাকে আজি আমাক ডাইৰেক্ট বনোৱা দেখুৱাব আৰু খুৱাব আৰু আগলৈ যি পাৰোঁ দেখুৱাই গৈ থাকিম বাইদেউৰ লগত কথা পাতিম দুটা এটা বাইদেউৰ ঘৰত ঠিক আছে তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে আচ্ছা বাইদেৱে কৈছিলে যে ওপৰত কিবাটো যাওঁ চাবলৈ যাওঁ মই সেইটো চাবলৈ পূৰা এক্সাইটেড হৈ আছোঁ বাইদেৱে কি শাক পাচলি ওপৰত ৰুইছে তো চাওঁগৈ ডাঙৰ নেমু উঠিছে বোলে সেয়া চাবলৈ যাওঁ তো তেনেহ'লে যাওঁ বোলো ওপৰলৈ যাওঁ ওপৰত গৈ প্ৰথমতে চাই লওঁ আৰু কি অলপ দেখাই গৈ থাকোঁ হয়নে নেমু হৈছে এইবিলাক নেমু হৈছে বাহ মজা বাইদেউ বহুত বস্তু হৈছে নেমু ৰুই দিছে ওপৰত তললৈ যাওঁ এতিয়া তললৈ যাওঁ তলত যাম এতিয়া ভিতৰলৈকে যাম ভিতৰলৈ যাওঁ ভিতৰলৈ বহোঁগৈ এতিয়া সেইখনত বহিম মই এতিয়া বহি আছে লগতে আমি বহিম এতিয়া বাইদেউৰ কিটচেনত বাইদেউ কিবা কিবি বনাব চামগৈ কেনেকৈ বনাম বাইদেউ কিটচেন পাই গ'লে সেয়া বাইদেউ কি বনাই খুৱাব আমাক এতিয়া হঠাৎ আহি ওলালেহি চাওঁ ঘৰত একোৱে নাই কি চাওঁ চিন্তা কৰি চাওঁ কি খুৱাব পাৰোঁ দেখিছেনে আৰম্ভ কৰিছে কি হয় নাজানো কি খাই নাজানো আজি পানী ল'ৰাবিলাকে সাধাৰণতে নুডলছ খাই ভাল পায় এপেকেট পাইছোঁ তাকে মই বাইদেউ আজি পাল মাৰিছে তোমালোক আহি আছো বুলি ক'লতে মই এইটো বনাই থৈছোঁ সেইটো চব চেণ্টিছতে বনাই থৈছোঁ মজা এইটো কি দিছে বাইদেউ এইটো হ'ল এইটো পিজ্জা হাৰ্বছ আজিনোমোটো আছে ফুটাকেইটা অকণমান হেৰি হৈ আছে পিজ্জা চিজা যে বনাই দিয়ে সেইটো অকণমান দিম জ্বলা সব বিধে দিচ্ছে বস্তু বেলেগ বেলেগ দিচ্ছে বস্তু মছলাবিলাক
বেলেগ ধৰণে হৈছে দেখোন বস্তুবিলাক আপুনি এতিয়া সেইটো এইখিনি ভালকে মিলাই লৈছোঁ এইটো হ'ল ইয়াত ৰিফাইন তেল দিম কিমান সময় লাগিব হ'ব বেছি দেৰি নালাগে 2-3 মিনিটমান লাগিব এইবিলাক মানে পটককৈ হোৱা বস্তু আৰু সেইকাৰণে ইয়াৰ নাম ফাষ্টফুড পটককৈ হোৱা বস্তু হ'ল এইটো দিম নহয় বাইদেউ সেইটো কি বনাই থৈছে আপুনি কি সেইটো কি বনাই থৈছে আপুনি কিবা এটা বনাই দিছোঁ বুলি কৈছে অঁ এইটো হেৰি বিটৰ ৰস দি পেলাই চুজি হালোৱা বনাই থৈছোঁ আমি আহিম বুলি গম কোৱা কাৰণে বনাইছে নেকি ফোন কৰিলা যে বাইদেউ গৈ আছো বুলি সেইটো বনাওঁতে অতি বেছি 5 মিনিট লাগে মই তেতিয়া ভাত বাঢ়িবলৈ লৈছো এইটো 5 মিনিট লাগে এইটো বেছি দেৰি নহয় 5 মিনিট লাগে এতিয়া এয়া হৈ গ'ল নহয় না বনোৱাৰ পিছত হ'ব এতিয়া এয়া হৈ গ'ল নহয় এয়া হৈ গ'ল মই অকণমান ঢাকি দিওঁ ইয়াত ঠিক আছে আমি প্ৰথমতে এতিয়া অলপ খাই লওঁ তাৰপিছত খাই লওঁ লগ পাই আছোঁ কেনেকুৱা পালা ক'বা বাইদেউ ঘৰলৈ বাইদেউ ঘৰত বাইদেউ হাতেৰে খালোঁ তাৰপিছত এয়া বাইদেউ আছে সেইফালে ভণ্টি আছে ভণ্টি এটা চেনেল আছে নামটো কৈ দিয়া ভণ্টি আৰ্ট অফ কেয়াৰ চাব সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাইদেউক যেনেকৈ মৰম কৰে তেনেকৈ ভণ্টিকো কৰক আৰু মোকো কৰক মোক পাহৰি যাব এতিয়া আমি তললৈ যাম এই তললৈ গৈ দেখুৱামগৈ বাইদেউ প্ৰথমতে সেয়া চাওক বাইদেউৰ মন্দিৰ সেইফালে উলিয়ালোঁ সেয়া চাওক বাইদেউহঁতৰ মন্দিৰ আৰু এইফালে বাইদেউ আছে ভণ্টি আছে তাৰপৰা বাইদেউহঁতে কিবা ফুল ৰুইছে ফুল ক'ব কি কি আছে এতিয়া ভণ্টিয়ে ক'ব বাইদেৱে ক'ব এতিয়াতো ছিজন ফ্লাৱাৰবোৰ চব হৈ শেষেই হ'ল এইটো মই লাষ্ট হেঙিং টাব এটা বনাইছিলোঁ মই চবৰ লগতে শ্বেয়াৰ কৰিছোঁ এইটো উল্টা হেঙিং উল্টা আৰু এটা আছে মনি প্লাণ্ট সেইটো ভিতৰত নিলোঁ বাহিৰত এতিয়া এইটো থৈছোঁ তাৰপিছত এই আছে এয়া শাকৰ আঞ্জা খোৱা এইটো ৰঙা আলু এইখিনি পদিনা তাৰপিছত জলকীয়া এতিয়া ফুলৰ বদলি শাক কৰিছোঁ এইফালে এয়া এইটো এয়া চোৱা এয়া ভেন্দি লাগিছে হেৰি লাগিছে নেকি এয়া ওপৰতো ভেন্দি লাগি আছিলে আজি ছিঙিলোঁ ফুলি আছে এতিয়া ফুলৰ বদলি আৰু হেৰি এইটো 9 o'clock ফুল বুলি কয় এতিয়াতো চব ফুল মৰিলে অৰ্কিডবিলাক সেয়া অৰ্কিড আছিলে অৰ্কিডবোৰ ফুলি শেষ হ'ল চ' সেয়া বাইদেউৰ মুখে শুনিলে বাইদেৱে কি কি ফুল ৰুই ভাল পায় আৰু কি কি বাইদেউ গোটেই ঘৰখন ফুলেই ফুল চাওক ওপৰলৈকে ফুলেই ফুল চব জেগাত ফুলেই ফুল ভাল লাগে আপোনালোকেও কৰিব আৰু সেইকাৰণে আজৰি সময় তেনেকুৱাকৈ কৰি সময় কটালে মনটো খুবেই ভাল লাগে মই এনেকৈ ব্যস্ত হৈ থাকোঁ চ' বাইদেউলৈ ধন্যবাদ থাকিলে আজি তাৰপৰা ভণ্টি আছে সেয়া ভণ্টি কিবা ক'বা নেকি তাইও মোৰ লগত এতিয়া লকডাউনত তাই ঘৰতে আছে গতিকে তাইও বিভিন্ন কামত ব্যস্ত আছে আৰু তাই যি কৰে ঘৰত তাই এতিয়া আৰ্ট অফ কেয়াৰ বুলি চেনেল এটা খুলিছে তাই মই আচলতে একেলগে খুলিছোঁ গতিকে তাই যিখিনি কৰে সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছে চাব ভাল পাব কিছুমান এতিয়াতো পাৰ্লাৰ চাৰ্লাৰ বন্ধ গতিকে ঘৰতে কেনেকৈ ফেচিয়েল কৰিব পাৰে আৰু তাই চুলি বহুত দীঘল আৰু কেনেকৈ মেইনটেইন কৰি আছে গতিকে একদম সেইখিনিও দেখাইছে গতিকে চাব বুলি আশা কৰিলোঁ সেয়াই আৰু বছ সকলোলৈকে ধন্যবাদ জনালোঁ দিব্যাৰ যোৰহাট চেনেলটো আপোনালোকে চাব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তাকো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ
এইও খুব ভাল ভাল ভিডিঅ' বনায় আশা কৰোঁ আপোনালোকে এনজয় কৰিব পাৰিব ভিডিঅ'বিলাক চাই তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ ঠিক আছে বন্ধুসকল তেনেহ'লে ভিডিঅ'ত চাই কেনেকুৱা পালে কমেণ্টত জনাওক যদি ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই জয়